নমস্কাৰ। তো আমাৰ ডুটুমা 2 নং ডুটুমা সমষ্টি হিচাপে একো ভাবিব লগা নাই, আৰামত এনে ৰাইজৰ মাজত আমি যাব লাগে বুলি যাই আছে। 100% আমি জিকাই আছে। এনে ইলেকশ্যন সোমাই আহিছে, ইলেকশ্যনৰ সময়ত আমি চবৰ লগত দেখা দেখি কৰিব লাগে, চবৰ লগত আমি কথা পাতিব লাগে। এইখিনি দায়িত্বটো আমি পালন কৰি আছোঁ ডুটুমা সমষ্টি। এই ইউপিপিএল ৰাজনীতিটো একবাৰে শেষ, জিৰ', এটাও নাপাব। এইটো 100% লিখি ৰাখক আপোনালোকে, ক'তো চিট নাপাব তেখেতসকলে। কংগ্ৰেছটোতো এনেই কি কয়, বুটিয়া মাছ এই ৰ'দত শুকালে এটা দুটা এনেই লাপাই থাকে না নমুনাবিলাকে, তেনেকুৱা হৈ আছে, বেলেগ নাই, একো নাই। চাব আপোনালোকে 15টা জিকিব, বেলেগ একো কৰিব নোৱাৰে। বিটিচি চৰকাৰ আমাৰ হাতত 1600 দিন কি বেছি আছে আমাৰ হাতত। সরকার নটকাত আমি বিটিসি ইলেকশন যোৱা 2025 বিটিসি ইলেকশন আমি 28টা পাবলৈ সক্ষম হৈছে। এতিয়া আমাৰ হাতত চৰকাৰ আছে, 1600 দিনকে বেছি আমাৰ হাতত চৰকাৰ আছে। তো আমাৰ ৰাইজে চবে বুজে, এতিয়া চবে সচেতন, ৰাজনীতিকভাৱে, সামাজিকভাৱে, অৰ্থনৈতিকভাৱে 2003 পৰা হাগ্ৰামা মহিলাই ছাৰে নেতৃত্ব দিয়াৰ পিছত এতিয়া চবে গম পোৱা, চবে জানে এতিয়া কাৰ লগত থাকিলে কিবা ভৱিষ্যত হ'ব, কাৰ লগত নাথাকিলে ভাল, কাৰ লগত থাকিলে ভাল। এইবিলাক 2003 পিছত হাগ্ৰামা মহিলাই ছাৰে ৰাইজৰ আশীৰ্বাদত চিফ হোৱাৰ পিছত এতিয়া চবে জানে।